ৰহে দৈ ৰহে দৈ চাৰে গামা পা 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 শিকিছো ভালে কৈ ৰহে দৈ ৰহে দৈ চাৰে গামা পা 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 শিকিছো ভালে কৈ এতিয়া মই এতিয়া গালে বিপিন দাই গোৱাটোৱে ওলাই যাম মোৰ সুৰটো অকণমান মোৰ বেলেগ আছিলে সেইখিনি মই অন্তৰাটো মোৰ আছিলে বেলেগ কাণফুলি পিন্ধি মেটিকনি বান্ধিমে হাতে কাণফুলি পিন্ধি মেটিকনি বান্ধিমে হাতে মুখে চবতে কোলাতে টু আঁকিমে দুদিনতে পপুলাৰ হ'ম ৰহে দৈ দুদিনতে জনাজাত হ'ম ৰহে দৈ মিডিয়া আহিব ৰহে দৈ বহু কথা সুধিব ৰহে দৈ মা কচম ডাঙৰ গায়ক হ'ম এনেকুৱাকৈ মোৰতো এনেকুৱা আছিলে এতিয়া বিপিন দা আৰু বিপিন দা যিটো গাইছে অকণমান বেলেগ হৈ গ'ল খালি দুইজনে মিলি কৰা গানটো আচলতে ময়ো গোৱা কথা আছিলে বিশেষ অসুবিধাৰ কাৰণে মই গোৱা নহ'ল গতিকে এইটো লৈ ইমান মানে মোক বহুতে প্ৰশ্ন কৰে যে আপোনাৰ পৰা মানে মনে মনে ল'লে নেকি গানটো নহয় আমি আলোচনা কৰিয়ে গানটো কৰিছিলোঁ মই নিজেও গোৱা কথা আছিল পিছে মোৰ নিজৰ ব্যক্তিগত অসুবিধাৰ কাৰণে গাব নোৱাৰিলোঁ সেইটো কথাটো আৰু আপোনাৰ অলপ দিন আগতে জিতেন দত্তৰ পুত্ৰ ঋষিমান লগতো আপুনি কেইটামান গান সেই গানকেইটা কিন্তু বহুত জনপ্ৰিয় হৈছিল মই ছ'চিয়েল মিডিয়াতো আমি দেখিছিলোঁ আই বুলি এলবাম এটা কৰিছিলোঁ আমি যোৱাবাৰ তাতে তাৰ এটা গীত মই গাওঁ দেই আমাৰ সেইটো গীতটো ভীমকান্ত বুঢ়াগোহাঁই মামা আলফাৰ উপদেষ্টা তেখেতে লিখা এটা গীত ককাই তই সাৰ পাইছনে নাই ককাই তই সাৰ পাইছনে নাই দেশ তোৰ যাই যায় জাতি তোৰ যাই যায় ককাই মই হ'লে ওলালো ককাই তয়ো ওলাবৰ হ'ল নাঙলৰ হিৰলোত কিনো ধান সিঁচিলি দুহাতেৰে আজুৰি কিনো ধন ঘটিলি নাঙলৰ হিৰলোত কিনো ধান সিঁচিলি দুহাতেৰে আজুৰি কিনো ধন ঘটিলি কাকতি ফৰিঙে খাই কাকতি ফৰিঙে খাই তোৰ দেখোন একোৱেই নাই তোৰ দেখোন একোৱেই নাই দেশ তোৰ যাই যায় জাতি তোৰ যাই যায় ককাই মই হ'লে ওলালো হখুৱা সগুণক খেদিবৰ হ'ল দৈত্য দানৱবোৰ বধিবৰ হ'ল পিতৃপুৰুষৰ তেজ সনা প্ৰতি চমকা মাটি কেনেকৈ দিওঁ বাৰু আনক সেয়েহে ওলালো প্ৰতিজ্ঞা কৰিলো জীৱনটো সপিলো ৰণলৈ ওলালো ককাই তয়ো ওলাবৰ হ'ল ককাই তয়ো ওলাবৰ হ'ল ককাই ময়ো তয়ো ওলাবৰ হ'ল আচলতে সঁচাকৈ ৰাজীৱ শদিয়াদেৱে যিসমূহ গান গায় বা যিসমূহ ৰচনা কৰিছে অতি মানে বহুত ওপৰ লেভেলত সেইবিলাক সুৰবিলাক কিন্তু একেবাৰে আপুনি মানে হেৰি লেভেলত ল' লেভেলত গান নাগায় নেকি গাওঁ আপুনি মই যিমান গান শুনিছোঁ আপোনাৰ গান সকলো মানে হাই স্কেলত গোৱা গান মানে শুনিছোঁ হাই স্কুলত ল'লে গাই ভাল পাওঁ আচলতে মই মানে আপোনাৰ গান হয়তো বহুত শিল্পীয়ে গাব নোৱাৰিব চাগে পাৰিব সেইটো মানে ক'ত নোৱাৰা থাকে পাৰিব মানে তেনেকুৱা আৰু যে এই ৰাজীৱ শদিয়াৰ যিসমূহ গানসমূহ এটা
কেৱল মাত্ৰ আমাৰ উজনি অসমতে বা তিনিচুকীয়া ডিব্ৰুগড় জিলাতে সীমাবদ্ধ নাথাকি ময়ো আশা কৰোঁ যে গোটেই অসমলৈ বিয়পি যাওক, অসমলৈ নহয় সমগ্ৰ অসমীয়া জাতিটোৰ ওচৰলৈ বিয়পি যাওক, বিশ্বৰ বিভিন্ন ঠাইত থকা অসমীয়া লোকসকলৰ ওচৰলৈ বিয়পি যাওক যে আপোনাৰ যিসমূহ গানখিনি এই জাতি মাটিৰ যিসমূহ গান এই গানখিনি যাতে বিয়পি যাওক। মই তাকে কামনা কৰিছোঁ। আমাৰ দৰ্শকসকলকো আহ্বান জনাম যে তেওঁলোকে এই গানসমূহ আন বেলেগকো শুনাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। আৰু শেষত এটা গান শুনি মোৰ সেইটো সামৰিম। আপুনি কি গান গাব? যে আপোনাৰ আৰু এটা সংবাদ মাধ্যমৰ ওপৰত কিবা এটা লিখিব এটা কৰিছিলোঁ, সেই গানটো শুনি এটা এই এতিয়া এটা কথা অলপ ভাল লাগে। মোৰ গানবিলাক মানে আগতে কি হ'ল, এই উজনি অসমৰ ইয়াতে সীমাবদ্ধ হৈ আছিলে। এতিয়া মানে এই ফেচবুকৰ জৰিয়তে দেই, এইটো ছ'চিয়েল মিডিয়াৰ যোগেদি মানে দিনটোত প্ৰায় মানে 10-15টা ফোন কল আহে মোৰ আজিকালি, সেইটো মানে বৰপেটা নলবাৰী সেইফালৰ পৰা। মই সেইটো কাৰণে কৈছোঁ, মই যে কিছুমান বিভিন্ন ধৰণৰ পেজত আপুনি এই অলপ দিন আগতে অসম আজি ৰসাতলে গ'ল তেনেকুৱা ধৰণৰ এই গানটো গাইছিলে। তাৰপিছত মানে আৰু এই নতুনকৈ ঋষিমান দত্তৰ লগত যি মামাৰ লিখা গানটো গাইছিলে, এই গানসমূহ আজিকালি যিসমূহ ভালেকেইটা জনপ্ৰিয় ফেচবুক পেজ আছে অসমত, সেই পেজসমূহৰ এটা গোটেই গানটো নিদিলেও কিন্তু অলপ কাটি টুকুৰা গাই বহুত ভাল গান গাইছে, জাতি মাতি গান গোৱা তেনেকুৱা ধৰণৰ মানে নিজে এটা যিহেতু মই সঁচা এটা এতিয়া কৈছোঁ, মোৰ এজন আপুনি মোৰ প্ৰিয় শিল্পী বিভিন্ন ধৰণৰ গায়কসকলৰ ভিতৰত আপুনি প্ৰিয় মোৰ, সেইটো কাৰণে কৈছোঁ যে ভাল লাগে মানে আচলতে যেতিয়া এজন প্ৰিয় শিল্পীৰ প্ৰিয় গায়কৰ গান যদি তেনেকৈ মানুহে প্ৰশংসা কৰা দেখোঁ। মই আশা কৰোঁ পুনৰ আগবাঢ়ি যাওক আৰু আগলৈ আগবাঢ়ি যাওক, মানে যিমানখিনি আছে। ধন্যবাদ। সদুশেষত সমূহ ৰাইজলৈ মই শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাই। কোনটো গীত আছিলে? সংবাদ ন? অ' ককাই তোলৈ বাট চাই আছে ৰৈ অসমীয়াই। এইটো অপ্ৰিয় হ'লেও সত্য কথা দেই। সদৌ শেষত মানে শেষত ৰাইজে সেই সংবাদ কৰ্মী মুখলৈ চায়, কিবা এটা ভাল খবৰ এটা দিব নেকি। মই সেইকাৰণে এইটো গাইছিলোঁ গানটো আচলতে। অ' ককাই তোলৈ বাট চাই আছে ৰৈ অসমীয়াই, কলমৰ ধাৰাৰে লিখি যা সংবাদ, কলমৰ ধাৰাৰে লিখি যা সংবাদ, হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত, হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত। অ' ককাই তোলৈ বাট চাই আছে ৰৈ অসমীয়া। সংবাদ জগতৰ অৰুণোদয়, নিধিলি বায়ু আজি নাই ঐ। সংবাদ জগতৰ অৰুণোদয়, নিধিলি বায়ু আজি নাই ঐ। পৰা দাসু আজি গ'ল গৈ আঁতৰি, কলমেৰে সঁচা কথা কৈ কৈ। চতুৰ্থ স্তম্ভ আজি হতভম্ব, গণতন্ত্ৰ ৰোগীয়া দেহাত। সঁচা সংবাদ সেৱী মহাসংকট আজি এচাম বনিয়াৰ কুটিল বেহাত। লাগে এক জাগৰণ কলমৰ মহাৰণ, লাগে এক জাগৰণ কলমৰ মহাৰণ। যুদ্ধ য'ত যুক্তিৰে হ'ব, শুদ্ধ য'ত যুক্তিৰে হ'ব। আইৰি সুখ দুখ জগত সভাত দাঙি সত্য সিঁচৰিত হ'ব। অ' ককাই তোলৈ বাট চাই আছে ৰৈ অসমীয়াই, আছে ৰৈ অসমীয়াই, আছে ৰৈ
ধন্যবাদ। জয় অসম। মই তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু ৰাজীৱ দা আপোনাক মোৰ এই চেনেলত যিখিনি আপুনি কথা ক'লে গায়নলৈ আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ ধন্যবাদ আৰু ধন্যবাদ। ভৱিষ্যতে আকৌ লগ পাম আপোনাৰ নিশ্চয়। নতুন নতুন গান আহিব লগা আৰু সেইটো সেয়াকে কৈ ময়ো আৰু মোৰ যিটো চেনেল নতুনকৈ এটা ইণ্ডিপেণ্ডেণ্ট ভইচ যিটো চেনেল আপুনি কি আহ্বান জনাব কিবা মই এটা নতুন চেনেলটো আপোনালোকে আদৰি লওক। মই এই চেনেলবোৰ আচলতে মই এইবোৰ বিষয়ে মই নাজানো। মই এইটো তথাপিও নতুন চেনেল এটা খুলিছে, ইউটিউব চেনেল, আৰু ৰাইজে মৰমেৰে গ্ৰহণ কৰক, মৰমেৰে আঁকোৱালি লওক, মই আহ্বান জনাইছোঁ সকলোকে। ধন্যবাদ। ইয়াতে মোৰ আজি ৰাজীৱ শদিয়াৰ লগত জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ লগত যি কথা বতৰা পাতিলোঁ, গান শুনিলোঁ আৰু এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।